হাই ফ্ৰেণ্ড, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু ভিডিঅ'টো আজি মুগাৰ কাপোৰ বিষয় লৈ পিয়ৰ মুগাৰ আৰু পিয়ৰ টচৰ আপোনালোকক দেখাম বুলি ভাবিছোঁ। আৰু ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মুগাৰ কাপোৰ, এখন পিয়ৰ মুগাৰ মেখেলা। ইয়াত দুখন আছে আৰু পাৰ্লাৰটো ইমান বহল, একদম পুৰা হাতে বোৱা হয়। ঢকুৱা আপোনাৰ বাইদেউ এগৰাকীয়ে আনে, আপোনালোকক যদি দৰকাৰ হয় ক'ব। এয়া এখন পিয়ৰ মুগাৰ মেখেলাই হয়, উকা। ইয়াতো দুখন আছে। এযোৰ পিয়ৰ টচৰ হয়। এযোৰ মিচিং কেচ দিয়া আছে, সৰু সৰু বুটা আছে এযোৰ। আৰু এইখন মেখেলা, এখন ব্লাউজ পিচটো উকা। এখন চিংগুল চাদৰ, এখন পিয়ৰ টচৰ। আৰু এখন চিংগুল চাদৰ, পিয়ৰ টচৰ হয়। এখন এনেকৈ সৰু সৰু বুটা আছে। আৰু এখন পিয়ৰ টচৰ উকা মেখেলা। এযোৰ পিয়ৰ টচ আৰু মুগাৰ বানি বোৱা আছে। এয়া কেচৰ কেচ হয়, এনেকৈ কেচ দিছে, তাৰপিছত সৰু সৰু বুটা দিছে। আপোনালোকে ভাল লাগিলে ক'ব। আৰু এযোৰ এনেকৈ ৰঙা ফুল আছে। এযোৰ যোৰা ব্লাউজ পিচো আছে। এযোৰ এযোৰ ৰঙাযোৰৰ ব্লাউজ পিচ, এযোৰ কেচযোৰৰ ব্লাউজ পিচ। এয়া এযোৰ পিয়ৰ টচৰে হয়, খালি ইয়াত অকণমান মানে কালাৰ দিয়া আছে, সেইটো কাৰণে কালাৰটো অকণমান ৰঙচুৱা টাইপৰ। এখন মেখেলা আৰু এইটো ব্লাউজ। এয়া পিয়ৰ টচৰ গামোচা, কিমান দীঘল বহল চাওকচোন। এয়া গামোচা এখন মানে এনেকৈ ল'লোঁ, এয়া পায়হি। এয়া এখন জাপি ফুল আছে, এখনো পিয়ৰ টচৰ গামোচা। এখনো টচৰ মেখেলা হয়। এযোৰ মই নিজে বনাই লৈছোঁ, পতি আনি পিনে এনেকৈ বনাই লৈছোঁ। আৰু এখন চাদৰ, এনেকৈ মই নিজে যোৰা বনাই লৈছোঁ, এইটো পতি লগাই পিনে। কেনেকুৱা লাগিলে কাপোৰ ক'ব, জনাব দেই। আজি আপোনালোকৰ আগত মুগাৰ কাপোৰ দেখালোঁ, আৰু কাপোৰখিনি কেনেকুৱা লাগিলে আপোনালোকে জনাব। আৰু ঢকুৱাখানা বাইদেউ এগৰাকী আনে, যদি মোক মেছেজ দিয়ে তেতিয়া মই বাইদেউ এগৰাকীৰ লগত কণ্টেক্ট কৰাই দিব পাৰিম। আজিলৈ আহোঁ, আকৌ নতুন এটা ভিডিঅ'লৈ বোৱা চাদৰ মেখেলা লৈ আহিম আপোনালোকক। বাই।